নমস্কাৰ, আজি ২৯ জানুৱাৰী। কেইবাটাও খবৰ আপোনালোকলৈ লৈ আহিছোঁ। মুখ্যমন্ত্ৰীক ভাবুকি দি ৰঙাঘৰলৈ মফিজুল হক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি বিপদত মফিজুল হক। ছ'চিয়েল মিডিয়াত উগ্ৰবাদী যুৱকজনে দিছিল আপত্তিজনক পোষ্ট। সংখ্যালঘু লোকৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য। ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰিছিল ছয়গাঁৱৰ মফিজুলে। মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ মফিজুল হক নামৰ যুৱকজনক অৱশেষত গ্ৰেপ্তাৰ। মফিজুলে আলিকাষ, বৰভিটা চৰ অঞ্চলত জেহাদী কাৰ্যকলাপ চলোৱাৰ তথ্য লাভ। ইয়াৰ আঁৰত আন কোনো জড়িত আছে নেকি তাকে লৈ আৰক্ষীৰ তদন্ত অব্যাহত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি বিপদত মফিজুল হক। আন এটা খবৰ লৈ আহিছোঁ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000। দ্বিতীয় পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত। তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণ আৰু ৰাজ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি। ফেব্ৰুৱাৰী মাহতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ আহি গ'ল ডাঙৰ ভাল খবৰ। মহিলাসকলৰ বাবে ডাঙৰ খবৰ। লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা। দ্বিতীয় পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত। আন এটা খবৰ লৈ আহিছোঁ আজিৰ মুছলিম সংগঠনে কৰিলে UCCৰ বিৰোধিতা। UCCৰ বহু গুৰুত্বপূৰ্ণ ত্ৰুটি গণনা কৰি উলিয়ালে মুছলিম সংগঠনে। তেওঁলোকৰ মতে বহু ভুল আছে UCCত। এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলিম সংগঠন। শৰীয়তৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছে মুছলিম সংগঠনে। মুছলমান সংগঠনত জমিয়ত উলেমা-ই-হিন্দে বিৰোধিতা কৰিছে UCCক লৈ। তেওঁলোকে উত্তৰাখণ্ডত কাৰ্যকৰী কৰা অভিন্ন নাগৰিক সংহিতাৰ বিৰুদ্ধে লৈছে পদক্ষেপ। এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ যাব এই বিষয়টো। দেশত ইউনিফৰ্ম চিভিল কোড UCC কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য উত্তৰাখণ্ড। মুছলিম সংগঠন জমিয়ত উলেমা-ই-হিন্দে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰিছে। সংগঠনটোৱে সোমবাৰে কয় যে এই সিদ্ধান্তটোক আদালতত প্ৰত্যাহ্বান জনাব তেওঁলোকে। জমিয়তৰ এটা গোটৰ মুৰব্বী আশাদ মাদানীয়ে উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্তত তীব্ৰ আপত্তি জনাইছে। আমি শৰীয়তৰ বিৰুদ্ধে কোনো আইন অনুসৰণ কৰিব নোৱাৰোঁ। এজন মুছলমানে কেতিয়াও তেওঁৰ শৰীয়তৰ আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে। সংবিধানৰ 25 আৰু 26 অনুচ্ছেদৰ অধীনত মুছলমানসকলক কিয় ধৰ্মীয় স্বাধীনতা দিব নোৱাৰি? মানুহৰ মাজত কিয় বৈষম্য কৰা হৈছে? যদি এইটো এটা ইউনিফৰ্ম নাগৰিক সংহিতা হয় তেন্তে নাগৰিকসকলৰ মাজত এই পাৰ্থক্য কিয় আছে? ইতিমধ্যে অধিবক্তাসকলে ইয়াৰ সাংবিধানিক আৰু আইনী দিশবোৰ পৰীক্ষা কৰিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য উত্তৰাখণ্ডত সোমবাৰে কাৰ্যকৰী কৰা হ'ল UCC। ই সকলো ধৰ্মৰ নাগৰিকৰ বাবে সমান আইন প্ৰচাৰ কৰিছে। বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ ওপৰত ব্যক্তিগত আইনৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে UCCয়ে। মুখ্যমন্ত্ৰী ধৰ্মীৰ বিবৃতি। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধৰ্মীয়ে ডেৰাডুনত ঘোষণা কৰিছিল UCCৰ বিষয়ে। সকলো ধৰ্মৰ লোকৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ সমান হোৱাৰ কথা প্ৰকাশ ধামীৰ।